এইটো সময় এটা এনেকুৱা সময় য'ত যদি আপোনালোকৰ অলপো মনোভাৱ ভাঙি যায় তেন্তে আপোনালোকৰ যিমান কষ্ট গোটেইবোৰ পানীত যাব। এতিয়া কেনেকুৱা বতৰটো বহু বেছি বেয়া, বতৰটো ইমান বেছি বেয়া যে কিয় ক'ব মৰ্ণিং আপোনালোকৰ ইমান বেয়াকৈ বৰষুণ দিছিল যে ওলাব নোৱাৰি। তথাপিতো আমি ৰানিং কৰিব বাদ দিব নোৱাৰোঁ। তাৰোপৰি এতিয়া দুপৰীয়া আপোনালোকৰ ইমান বেছি ৰ'দ দিছে যে আপোনালোকে এই ৰ'দতো ৰানিং কৰিব নোৱাৰে। আপোনাৰ কিয় সময় লাগি আছে? আপোনাৰ হয় বডিত আপোনালোকৰ পাৱাৰ নাই, যাৰ কাৰণে আপোনালোকে ৰানিং কৰিব পাৰে। এইটোৱে ক'ম যে আপোনালোকে ভালকৈ এইবাৰ প্ৰিপেৰেশ্যন কৰক। এইবাৰ চাকৰি পোৱা বহু বেছি সহজ, কিয়নো চেট জিপিটিটো আপোনাৰ চাব পাৰে। চেট জিপিটিত নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ। বহু দিনৰ পৰা মোক কমেণ্ট আহিছে যে দাদা মোৰ টাইমটো বেছি লাগি আছে, যাৰ ফলত কি হৈছে কেণ্ডিডেটবোৰৰ মনোভাৱ যিটো সেইটো ভাঙি গৈছে দিনে দিনে। চ' টাইমটো সিহঁতৰ বেছিটো লগা নাই, বেছিতকৈ বেছি 1 মিনিট 2 মিনিট বেছি লাগি আছে, আৰু যাৰ ফলত সিহঁতৰ মনোভাৱ ভাঙি যাই আছে। আৰু এইটো সময় এটা এনেকুৱা সময় য'ত যদি আপোনালোকৰ অলপো মনোভাৱ ভাঙি যায় তেন্তে আপোনালোকৰ যিমান কষ্ট গোটেইবোৰ পানীত যাব। চ' মই আপোনালোকক এইটো ভিডিঅ'ত বিশেষকৈ আপোনালোকক মই ডিছকাছ কৰিম যে আপোনালোকে নিজৰ টাইমিংটো কেনেকৈ কমাব পাৰে, আৰু আপোনালোকৰ যাৰ CRPF 9 মাইলত ফিজিকেল হ'ব তাতে ফিজিকেল ৰোড হ'ব নে ফিল্ডত হ'ব নে তাতে ৰাস্তাবোৰ কেনেকুৱা। আৰু আপোনালোকে ভালকৈ গম পাইছে যে আপোনালোকৰ এতিয়া কেনেকুৱা বতৰটো বহু বেছি বেয়া, বতৰটো ইমান বেছি বেয়া যে কিয় ক'ব মৰ্ণিং আপোনালোকৰ ইমান বেয়াকৈ বৰষুণ দিছিল যে ওলাব নোৱাৰি। তথাপিতো আমি ৰানিং কৰিব বাদ দিব নোৱাৰোঁ। তাৰোপৰি এতিয়া দুপৰীয়া আপোনালোকৰ ইমান বেছি ৰ'দ দিছে যে আপোনালোকে এই ৰ'দতো ৰানিং কৰিব নোৱাৰে। কাৰণ লাষ্ট সময়ত যদি আপোনালোকে ৰ'দত ৰানিং কৰে তেন্তে আপোনালোকৰ যোনটো বডিৰ ষ্টেমিনা সম্পূৰ্ণৰূপে শেষ হৈ যাব। আৰু মইতো আপোনালোকক কওঁ যে ৰ'দত আপোনালোকে এইটো সময়ত বিশেষকৈ ৰানিং নকৰিব। আৰু তাৰোপৰি আপোনালোকৰ বৰষুণ দিয়ে মৰ্ণিং, বৰষুণত আপোনালোকে ৰানিং কৰিব পাৰেনে নাই এইটো আপোনালোকৰ এটা প্ৰশ্ন আহে। কিন্তু মই কওঁ আপোনালোকে বৰষুণৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব, কিয়নো যদি এইটো সময়ত আপোনালোকৰ এবাৰ যদি জ্বৰ হৈ যায় তেন্তে আপোনালোকৰ গোটেই বডিৰ ষ্টেমিনা, আপোনালোকে গোটেই যিমান কষ্ট কৰিছে গোটেইবোৰ পানীত। কিয়নো আপোনালোকে ভালকৈ জানে জ্বৰ হোৱাৰ পিছত আমাৰ দেহাটো বহু বেছি কমজোৰ হৈ যায় আৰু আমি ৰিকভাৰী কৰোঁতে আমাক বহু বেছি সময় লাগে। চ' বিশেষকৈ মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ ৰানিং টাইমিংটো ভাল কৰক। আৰু যদি আপোনালোকক বহু বেছি সময় লাগি আছে তে আপোনালোকে বুজক আপোনাৰ কিয় সময় লাগি আছে। আপোনাৰ হয় বডিত আপোনালোকৰ পাৱাৰ নাই, যাৰ কাৰণে আপোনালোকে ৰানিং কৰিব পৰা নাই। আৰু দ্বিতীয়তে আপোনালোকক সময় লগা আৰু এটা কাৰণ হ'ব যে আপোনালোকে নিজৰ ডায়েট ফ'ল' কৰা নাই, বা আপোনালোকে লাষ্ট এই জুন 10 দিন আপোনালোকৰ যদি 10 দিন আছে বা 5 দিন আছে, সেই 10-5 দিন আপোনালোকে ভালকৈ নিজৰ ৰানিং টাইমটো মেইনটেইন কৰা নাই। ভালকৈ শুনিব, আপোনালোকৰ এটা ৰানিং টাইমিং থাকিব লাগে, মানে আপোনালোকৰ এটা শ্বেডিউল, এটা টেবুল থাকিব লাগে যে আজি মই এইটো কৰিম, কালি এইটো কৰিম। আৰু আপোনালোকে এইটো ভালকৈ জানিব লাগে যে মোৰ আপোনালোকৰ ফিজিকেল ডেটৰ কেইদিনমান আগত আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেধৰণৰ হ'ব লাগে। আপোনালোকে যদি সদায় 5 কিলোমিটাৰ ৰানিং কৰি থাকে তেন্তে আপোনালোকৰ কেতিয়াও ইম্প্ৰুভমেণ্ট নাহে। আমাৰ ভৰিটো এটা কি থাকে, এটা পাৱাৰ থাকে। যদি আপোনালোকে সদায় লং ৰানিঙে কৰি থাকে তেন্তে আপোনালোকৰ সেই যোনটো ভৰিৰ পাৱাৰ সেইটো নাইকিয়া হৈ যাব। চ' আপোনালোকক মই এইখন ভিডিঅ'ত এইবোৰে ক'ম যে আপোনালোকে কেনেকৈ নিজৰ ৰানিং টাইমিং কমাব পাৰে। লগতে আপোনালোকৰ য'ত 9 মাইলৰ যোনটো ফিজিকেল চেণ্টাৰ তাতে আপোনালোকৰ কেনেধৰণৰ হ'ব পাৰে ফিজিকেল A to Z সকলোবোৰ ডিছকাছ কৰিম। আৰু পাৰালৈকে মই আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে ভালকৈ এইবাৰ প্ৰিপেৰেশ্যন কৰক। এইবাৰ চাকৰি পোৱা বহু বেছি সহজ, কিয়নো এইবাৰ বতৰ চাইছে আপোনালোকে, এই বতৰত বহু কেণ্ডিডেটে হাৰ মানি যাব। আৰু তাৰোপৰি আপোনালোকে ভালকৈ গম পায় RFID লগাই ৰানিং কৰিবলৈ দিয়া হ'ব। আৰু RFID লগাই যদি ৰানিং কৰিবলৈ দিয়া হয় তেন্তে আপোনালোকে নিজে ভাবক এই গৰমত সকলোবোৰ কেণ্ডিডেট পাছ হ'ব নেকি? কেতিয়াওতো পাছ নহয়। চ' যিবোৰ কেণ্ডিডেটে কষ্ট কৰি আছে ফিজিকেলত সেই সকলোবোৰ কেণ্ডিডেট পাছ হ'বই হ'ব 100%। আৰু আপোনালোকে ভাবিছে নেকি যে SSCয়ে এইবাৰ ফিজিকেলত কম কাট অফ দিছে কাৰণ আপোনালোকক যাতে মেডিকেল ফাইনেলত বেছি কাট অফ দিয়ে। ফিজিকেলত কম কাট অফ যোৱা এটাই ৰিজন, কেণ্ডিডেটে কম নম্বৰ পাইছে। যোৱাবাৰৰ তুলনাত কেণ্ডিডেটে বহু কম নম্বৰ পাইছে। আৰু ফিজিকেল কম যোৱা 2 নম্বৰ কাৰণ হয় আপোনালোকৰ
যোৱাবাৰৰ তুলনাত পোষ্ট এইবাৰ বহু বেছি পোষ্ট 1000 2000 নহয় 5500 প্লাছ পোষ্ট আছে আপোনালোকৰ অসমতে অকল। চ' আপোনালোকে বুজিব লাগিব আৰু সেই হিচাপে ৰানিঙৰ প্ৰিপাৰেশ্যন কৰিব লাগিব। তো বলক আমি এতিয়া আৰম্ভ কৰোঁ যে আপোনালোকে নিজৰ ৰানিং টাইমটো কেনেকৈ ঠিক কৰিব পাৰে। তো আপোনালোকে নিজৰ ৰানিং টাইমিং যদি ঠিক কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ ফিজিকেল ডেটৰ পৰা কেইদিন বাকী আছে সেই হিচাপে আপোনালোকে এটা টেবুল বনাই লওক। টেবুল বনাই লোৱাৰ পিছত আপোনালোকে ডিছকাছ কৰক যে কোনদিনা কি মাৰিলে ভাল হ'ব। আৰু মনত ৰাখিব যদি আপোনালোকৰ 10 দিন বা 5 দিন বাকী আছে, 5 দিন থাকিলে আপোনালোকে বেছিতকৈ বেছি 2 দিন মাৰিব আপোনালোকে 5 কিলোমিটাৰ। তাৰপিছত আপোনালোকৰ বডি ৰেষ্ট লাগিবই লাগিব আৰু ফিজিকেলৰ একদিন আগত সম্পূৰ্ণ বডি ৰেষ্ট দিব, নহ'লে আপোনালোকৰ পাৰফৰ্মেঞ্চত বহু বেছি বেয়া হ'ব ফিজিকেলৰ সময়ত বিশেষকৈ। চ' আপোনালোকে কি কৰিব, চেট জিপিটিটো আপোনাৰ চাব পাৰে। চেট জিপিটিত যে মোৰ ফিজিকেল ডেট সেইদিনা চেট জিপিটিত ভালকৈ দিব যে মোৰ হাতত 10 দিন বা 20 দিন আছে, মই কেনেধৰণে প্ৰিপেৰেশ্যন কৰোঁ যাতে মোৰ ৰানিংটো ভাল হয়। আৰু চেট জিপিটিত আজিকালি বহু ভাল শ্বেডিউল দিয়ে, বহু বেছি বেষ্ট শ্বেডিউল। চেট জিপিটিত আপোনালোকে যাই কেনে এবাৰ চাৰ্চ কৰি চাওক, আপোনালোকক বেষ্ট এটা শ্বেডিউল দিব যাক আপোনালোকে ফ'ল' কৰিলে এটা ভাল ফলাফল আনিব। তাৰোপৰি আপোনালোকৰ 9 মাইলৰ আপোনালোকে বহু কেণ্ডিডেটে সুধি আছে যে ৰাস্তা হ'ব না ফিল্ড। প্ৰথম কথাটো আপোনালোকৰ 9 মাইলত হ'ব ৰাস্তাত। তাৰোপৰি দ্বিতীয় কথাটো সেই ৰাস্তাটো বহু বেছি ভাল হ'ব। হয় অলপ আপ ডাউন আছে, মই নকওঁ যে পূৰা সমান হ'ব, সেইটো আপ ডাউন আছে, ৰাস্তাটো অলপ আপ ডাউন হয়। কিন্তু আপোনালোকৰ এই যে ৰ'দ দিছে এই ৰ'দত তাতে এটা প্লাছ পইণ্ট চাৰিওফালে গছ লগা আছে। বেছিভাগ মেক্সিমাম ৰ'দ গছেৰে কাভাৰ, মানে আপোনালোকক যোনটো গৰম সেই গৰমটো বহুত কম পাব, যাৰ বাবে আপোনালোকে এটা প্লাছ পইণ্ট হ'ল যে আপোনালোকে ৰানিংটো ভালকৈ দিব পাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক যদি SSC ৰিলেটেড কিবা ডাউট আছে আমাৰ এই কমেণ্ট বক্সত নিশ্চয় জনাব, আমি আপোনালোকৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ